তো বন্ধুসকল আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে যে কালি মই বুলেট এখন আনিলোঁ আপোনালোকৰ আশীৰ্বাদত মৰমত। কালি দিনটো মোৰ কাৰণে খুবেই এটা ভাল দিন আছিলে, বিশেষকৈ ৰাতিটোত কালি মই বুলেট এখন আনিলোঁ ৰাতি গৈ পেলাই। ইয়াৰ পিছত এটা খুবেই ইণ্টাৰেষ্টিং কাহিনী জড়িত হৈছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি গম পাব। বুলেটখন দেখুৱাম লগত কিমান ল'লে কম আৰু দামী মানুহ। দাড়িকেইডাল নাই লোৱা কি হৈছে বাৰু? তাৰপিছত মানে কি হ'ল কাহিনীটো, মই মানে লটাৰী টিকেট এটা লৈছিলোঁ গম পোৱা নাই। লটাৰী টিকেটটো কালি মানে এই ফলাফল ঘোষণা কৰিলে বোলে বিপ্লৱ বিজিয়ে পালে বুলি কৈছে। তাৰপৰা বোলো ভালেই হ'ল, পালোঁ বোলো 1 লাখ টকা আছিলে প্ৰাইজ মানি বোলো গৈ আৰু বোলো পইচাটো লৈ এক্সট্ৰা বুলেট এখন টাউনৰ পৰা লৈ আহিম আৰু গ'লোঁ মানে তোমাৰ পইচাটো লৈ আৰু বুলেট এখন লৈ আহিলোঁ গোটেই টাউনৰ পৰা। টাউনৰ পৰা লৈ আহি তাত গোটেই ফটো চটো মাৰিছে, মোৰ মনটো একদম উগুল থুগুল। তাৰপিছত মানে কি হ'ল, মই মানুহজনক ক'লোঁ বোলো চাবিটো দিয়া, মই ষ্টাৰ্ট কৰোঁ অকণমান চলাই কৰি টেষ্ট ড্ৰাইভ কৰোঁ। টেষ্ট ড্ৰাইভ কৰিবলৈ লৈছোঁ মানে চাবিটো ভৰাইছোঁহে এনেকৈ ভৰাই পেলাই পকা বোলো চেল্ফটো মাওঁতে দিলে নহয়। ৰাতিপুৱা মায়ে কাণত টাপাককৈ দি উঠালে বোলে, কুকুৰ ইমান দেৰিলৈকে শুই আছ তই। এই ৰাম মানে টোপনি সপোন ভাগিলে মোৰ বুলেটো নাই। উঠি এনেকুৱা মেথাত টিঙি মাৰিছে, মেথা মোৰ বিষ এতিয়া। কি কওঁ আপোনালোকক দুখৰ কথা, সপোনতো বুলেট এখন ল'ব নোৱাৰিলোঁ গাইছ। হাঁহিছে আপোনালোকে, হাঁহিব। ইমান ফনি কথা কৈছোঁ, কিবা বোলে নে ফানি কথা কৈছোঁ একো নাই গাইছ, ল'ম লাহে লাহে লৈ ল'ম আৰু কি কয়, দামী মানুহ বুলেট এখনে লৈ ল'ম। 20 लाख के पर टैक्सी रिक्शा का पैसा नहीं जैसा चल के आएगा। मस्त जोक मारा रे, ये हंस रे हलकट हंस। তো গাইছ এই ইয়াত কালি ইমান ডাঙৰ বৰষুণ দিলে, আপোনালোকৰ ফালে দিছে নাই? কালি শিল বৰষুণ দিছে, গোটেই ঠাং ঠুং মেথা চেথা পৰিছে। তো গাইছ ভিডিঅ' চাই কেনেকুৱা পালে ক'ব, ইমান ফনি কথা কৈছোঁ। ভাল লাগিলে লাইক এটা কৰিব, ব্ৰক ছাবস্ক্ৰাইব এটা কৰিব, চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব দিয়ক। হ'ব দিয়ক, আজিলৈ বেছি নবনাওঁ, ভিউজ চিউজ নাহে।